Hello guys, কি খবৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে। ওয়েলকাম ব্যাক টু মাই চেনেল। বহুত দিনৰ মোৰ পুৰণা এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। থাম্বনেল চাই গম পাইছে আজি ভিডিঅ'টো কি হ'ব গৈ আছে, খুব ইন্টাৰেষ্টিং হ'ব গৈ আছে। আজি কাৰণ আমাৰ গুণৰ মুখত ভাত দিয়া 7 মাহ তাই ভৰি দিছে, গতিকে আজি তাই অন্নপ্ৰাশন আৰু সেই উপলক্ষে মই ভাবিলোঁ ব্লগ এটা বনাই দিওঁ। সেয়াই আৰু গতিকে বলগিতে তাহাঁতৰ ঘৰৰ পৰা আহোঁগৈ। So guys, এতিয়া মই আহি আছোঁ গুণৰ ঘৰলৈ। একেবাৰে শুই উঠি আহি আছোঁ কাৰণ বহুত দেৰিকৈ উঠিছোঁ আজি। ৰাতিপুৱা সময়তে উঠিবলৈ চবেই কেনেকুৱা ঠাণ্ডা দিনত গম পায় আৰু সেইটো আমাৰ ঘৰ, এইটো গুণহঁতৰ ঘৰ। একদম এঘৰ কিনাৰ ডিফাৰেঞ্চৰ পাৰ্থক্য। যিসকলে গম নাপায় তেওঁলোকক জনাই দিওঁ। আৰু এইফালে এতিয়া স্কিন কৰিছে। কালি আমি এইখিনি ৰাতি 9টা বজালৈকে ডেক'ৰেশ্যন কৰিছোঁ। এইবোৰ অৰ্ডাৰ দি আমি আগতীয়াকৈ আনি থৈছিলোঁ। কালি লগাইছোঁ আমি 9:30 বজালৈকে। কেনেকুৱা লাগিছে জনাব। অকণমান ডেক'ৰেশ্যন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ। সেয়া আৰু দেখাই আছোঁ ৰ'ব। আৰু পাছফালে চলি আছে খোৱাৰ ব্যৱস্থাপনাৰ প্ৰস্তুতি। এইফালে পাচলি কটাত লাগি আছে, বহি আছে আৰু কাৰিকৰে ভেয়া ভাত পাতিলেই। আৰু এইজনী আমাৰ মৰমৰ সকলোৰে গুণু মানুহ আৰু কি নাম আছে তাই, ঢেৰ নাম। আজি তাইৰে মুখত ভাত দিয়া 7 মাহ হৈছে। গতিকে আৰু আপোনালোকে ক'বচোন আগৰ ভিডিঅ'টোতকৈ আপোনালোকে ডাঙৰ দেখিছে নে, কিমান ডাঙৰ দেখিছে বাৰু? মই পিছে বহুত ডাঙৰ দেখিছোঁ দেই। আৰু এইফালে মায়ে কি কাম কৰিছে? মাংসৰ প্ৰিপাৰেশ্যন চলি আছে, প্ৰিপাৰেশ্যন আৰু বৰ্তমান এইটো অৱস্থাত আছে। গেটআপ চেঞ্জ কৰিব আৰু আকৌ আপোনালোকক দেখাই আছোঁ। কি ক'ব আজি কি ক'ব? আজি কিনো কম আৰু ছোৱালীজনী অন্নপ্ৰাশন পাতিবলৈ লৈছোঁ আৰু ৰাইজ চেৰেমনি। জানো কি আৰু দুখো লাগিছে, সুখো লাগিছে, চব লাগিছে আৰু ডাঙৰ হৈ গৈছে দিনে দিনে। সৰু হৈ থকা দিনবোৰ মানে মনত পৰে আৰু সৰু হৈ থাকোঁতে ভাল আছিলে বুলি ভাবোঁ। ডাঙৰ হৈ গৈছে দিনে দিনে তাকে। আৰু এতিয়া লগালগ গা ধুই আহিছোঁ কেক নিবলৈ, কাৰণ 12টা বাজিলে আৰু চব ৰেডি হৈ আছে কেক নিবলৈ কৈছে। গতিকে মই কেক অৰ্ডাৰ দিছিলোঁ মোৰ লগৰ ছোৱালী এজনীৰ ঘৰত আৰু তাই কেক দিবলৈ আহি আছে। মই গতিকে কেকটো ৰিচিভ কৰি লওঁগৈ আৰু ধুনক আনি লওঁগৈ। আৰু ইয়াত এনে চেজখিনি চাই আমি তাক নিবলৈ আহিছোঁ। তাৰপিছত আমি কেক ল'ম। আৰু এইজনী হৈছে চেনাজ, তাই আজি কেকটো বনাইছে। খুবেই সুন্দৰ এটা কেক বনাইছে। মই আপোনালোকক কেকটো ফটো পিছত লগাই দিম বাৰু। আৰু এইফালে তাহাঁতি দুইজনী মোৰ লগৰ দেই, সিহঁত দুজনী বিয়া খাবলৈ যায়। মই কৈছোঁ ভিডিঅ' এটা কৰি ধৰ, তাই কৈছে কৰ বুলি। আৰু আহি লগালগ কেক চব একদম আগতীয়াকৈ সজাই দিছোঁ। আৰু সেই কেকটো সেইটো ধুনীয়া লাগিছে, ওচৰৰ পৰা আৰু ধুনীয়া লাগিছে। আৰু তেওঁলোকৰ গুণৰ আজি নিয়ম আৰম্ভ কৰিবলৈ লৈছে। আৰু নিয়ম অনুসৰি এয়া ভাত, মাছ, মাংস, হাঁহ, কুকুৰা, মিঠাই, পায়স সকলোখিনি যোগাৰ কৰা হৈছে। আৰু এতিয়া অন্নপ্ৰাশনৰ নিয়ম কৰা হ'ব, মানে গুণক অকণমান সকলোৱে চবেই টেষ্ট কৰাব আৰু বস্তুবোৰ। আৰু তাইক আজি খুব ধুনীয়া একদম এঞ্জেল নিচিনা লাগিছে, নহয়নে বাৰু? কাপোৰযোৰ সৈতে তাইক কিমানেই ধুনীয়া লাগিছে, একেবাৰে তুলি ধৰিছে। আৰু এতিয়া প্ৰথমতে মোমায়েকে গুণক সকলো টেষ্ট কৰাব অকণমান, তাৰপিছত আমি কৰাম। আৰু এইটো গুণৰ মোমায়েক হয়, কণমানি মোমায়েকে তাইক খুৱাই দিছে মৰমতে। আৰু তাইও খাইছে কি ধুনীয়াকৈ, দেখিছেনে? আৰু এনেকৈ সকলোৱে অকণমান খুৱাই মৰম কৰিছে।